দৰঙত বন বিভাগত ব্যাপক দুৰ্নীতি সহ বন বিষয়া অজয় ডেকাৰ ছত্ৰছায়াত দৰঙৰ ভিন্ন অঞ্চলত চলিছে ভূগৰ্ভৰ খনিজ সম্পদৰ ধ্বংসলীলা মঙলদৈ নিকটৱৰ্তী চপাই অধমাপাৰা গাঁৱৰ খগেন ডেকা মঙলদৈ কলিতাপাৰাৰ ৰিংকু কলিতাৰ অবৈধ নৈ খনন কাণ্ডত এতিয়া চিন্তিত অঞ্চলবাসী পূৰ্বৰ খণ্ড বন বিষয়া আৰু সহ বন বিষয়া অজয় ডেকা আৰু মিগেন ভাগতীৰ উভয়তে হস্তক্ষেপত দুপাদুপ বাঢ়িছে দৰঙৰ চৰকাৰী ভূমিত অবৈধ খনন চলোৱা বালি মাফিয়া মাটি মাফিয়া মঙলদৈ নিকটৱৰ্তী লংকাপুৰী কৌৰিঘাট বেজপাৰা ইত্যাদি অঞ্চলত দিনে নিশাই চলিছে অবৈধ খনন কাৰ্য স্থানীয় কিছু সাংবাদিকক মেনেজ কৰি দুৰ্নীতি গাপ দিয়াৰ অভিযোগ উত্থাপন কৰিছে নৈপৰীয়া গাঁওবাসীয়ে উক্ত স্থানত বাতৰি সংগ্ৰহ কৰিব যোৱা গুৱাহাটীৰ সাংবাদিকক বাতৰি প্ৰচাৰ নকৰিবলৈ ধন দিয়াৰ কৌশলী চেষ্টা ভূমাফিয়া খগেন ডেকাৰ আৰু ৰিংকু কলিতাৰ দুৰ্নীতি বিৰোধী উক্ত সাংবাদিকে ধন নোলোৱাৰ বাবেও খগেন ডেকা ৰিংকু কলিতা ব্যৰ্থ হোৱাত এগৰাকী ট্ৰেক্টৰগৰাকীৰ ভাবুকিৰ সন্মুখীন তথা দুৰ্ব্যৱহাৰৰ সন্মুখীন হ'ল উক্ত সাংবাদিক আগন্তুক বাৰিষাকালৰ সময়ছোৱাত নৈপৰীয়া গাঁওবাসীৰ বাবে উক্ত খননৰ বাবে নামি আহিব দুৰ্ঘোৰ সংকট 10-12জনীয়া বালি মাটি মাফিয়াত স্কুটি মটৰচাইকেল লৈ সাংবাদিকক বিচাৰি ঘটনাস্থলীত গৈ সাংবাদিকক মেনেজ কৰিব খুজিছিল যদিও মেনেজ কৰিব নোৱাৰি ব্যৰ্থ হোৱাত ভিন্ন ভয় ভাবুকি দি ঘটনাস্থলীৰ পৰা কেমেৰা দেখি পলাই গুচি যায় ইতিমধ্যে যেহেতু আমাৰ ফোকাস ভিজন নিউজৰ যি সৰজমিন তদন্ত এই সৰজমিন তদন্ত যি বন বিভাগৰ অধীনত যি নৈ খনন কাৰ্যসূচীৰ অবৈধ কাৰ্যসূচী চলি আছে ইয়াৰে দুৰ্নীতিৰ দস্তাবেজৰ আজি দ্বিতীয় দিন আৰু আজি দ্বিতীয় দিনতো সেই ৰাতিপুৱা মই একেই লংকাপুৰী এই নৈত আহি উপস্থিত হৈছোঁ নৈপৰীয়া এই অঞ্চলত আৰু সাধাৰণভাৱে ঘাটি খোৱা এইসকল লোক হৈছে শ্ৰমজীৱী কৃষিজীৱী এইসকল লোকে এনেদৰে শ্ৰম কৰি পেলাই তেখেতসকলৰ জীৱনক লৈ পেটৰ ভাত মুঠিৰ বাবে চিন্তা কৰি এনেদৰে এখেতসকলে খাই জীৱন নিৰ্বাহ কৰি আছে আৰু এইসকল লোকৰ লগত হেতালি খেলিছে নৈপৰীয়া এইসকল লোকৰ লগত হেতালি খেলিছে খগেন ডেকাৰ দৰে মাটি মাফিয়াই কাৰণ খগেন ডেকাৰ ঘৰৰ পৰা যথেষ্ট দূৰত আছে এই নদীটো খগেন ডেকাৰ ঘৰ যিহেতু সুন্দৰভাৱে আছে কিন্তু এই গুৰাখহনীয়া ৰোধ কৰিবৰ বাবে চৰকাৰে যিহেতু ইতিমধ্যে বিভিন্ন ধৰণৰ আঁচনি লৈছে আৰু এনেধৰণে কিছু আগতে যিহেতু ইৰিগেশ্যন ডিপাৰ্টমেণ্ট অৰ্থাৎ জলসিঞ্চন মন্ত্ৰীৰ অধীনত যিহেতু ইয়াতে বানৰ বাঢ়নি পানীৰ যিহেতু মথাউৰি ইয়াৰ বাবে যিহেতু ফিক্সিং কৰিছে যিহেতু পানীক বাধা ৰোধ কৰিবলৈ যিহেতু বিভিন্ন ধৰণৰ আঁচনি লোৱা হৈছে প্ৰকল্প লোৱা হৈছে তাৰ বিপৰীত দিশতে নিচাই কিছু কাষতে এনেদৰে এখন অন্য ছবি এই ছবিখনতেই যিহেতু দেখা পোৱা গৈছে এখন ব্যতিক্ৰমী ছবি চৰকাৰে বিভিন্ন ধৰণৰ যিহেতু আঁচনি লয় তেনেকৈ যিহেতু বাঢ়নি পানী যিহেতু বানৰ বাবে যিহেতু বানপানী ৰোধ কৰিবলৈ বিভিন্ন ধৰণৰ নৈ যিহেতু ফিক্সিং কৰে বোল্ডাৰ ফিক্সিং কৰে ইৰোশ্যন যিহেতু হেৰি কৰে তাৰ পৰিপ্ৰেক্ষিততো কিন্তু এই যিসকল ঘাটি খোৱা লোক নৈপৰীয়া লোক এই নৈপৰীয়া লোকসকলে সাধাৰণভাৱে তেখেতসকল শ্ৰমজীৱী লোক তেখেতসকল কৃষিজীৱী লোক তেখেতসকলে পেটৰ ভাত মুঠিৰ বাবে জীৱন নিৰ্বাহ কৰি আছে আৰু এই জীৱন নিৰ্বাহ কৰি থকা লোকসকলকেই খগেন ডেকাৰ নিচিনা মাফিয়া অতি নিৰ্লজ্জ মাফিয়াই খগেন ডেকাৰ দৰে নিৰ্লজ্জ মাফিয়া মাটিৰ মাফিয়াই সামান্য ব্যক্তিগত স্বাৰ্থৰভাৱে এনেধৰণে মানুহবোৰৰ লগত হেতালি খেলিছে তেখেতসকলৰ জীৱনক লৈ হেতালি খেলিছে এই নৈটো কিছু আগেৰে আছিলে আৰু তাৰ পৰিপ্ৰেক্ষিততে এই অবৈধ খনন কাৰ্যসূচী 2018 পৰা চলি থকাৰ পৰিপ্ৰেক্ষিততে বিভিন্ন মানুহ গৃহহাৰা হৈছে আৰু এই লোকসকলে গৃহহাৰা হৈ পেলাই নৈটো অইন দিশে গতি কৰিছে এতিয়া ঘটনা পোহৰলৈ আহিছে এই অঞ্চলৰ বিভিন্ন ধৰণৰ সাংবাদিকক যিহেতু তেখেতসকলে মেনেজ কৰি থৈছে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যিহেতু অজয় ডেকা নামৰ এগৰাকী বৰমূৰীয়া আছে ফৰেষ্টাৰ অজয় ডেকা মাজতে আহিছিলে ভিজিট দিবলৈ দিয়াৰ পিছত এখেতসকলৰ লগত মোটা অংকত মেনেজ হৈ গিভ এণ্ড টেক হৈ আকৌ গুচি গ'ল কিন্তু এই লোকসকলৰ লগত হেতালি খেলিবলৈ আৰম্ভ কৰিছে এই লোকসকলৰ পৰা জানিব বিচাৰিম কিমান বছৰৰ পৰা চলি আছে এই খনন কাৰ্যসূচী কিমান বছৰৰ পৰা চলি আছে এই কোনে কামবোৰ চলাই আছে কামটো এতিয়া খগেন ডেকাৰ ঘৰ ক'ত ইয়াতে এই ৰাস্তা গালত অধমাপাৰা আপোনালোকৰ গোটেই গাঁওবাসীয়ে মানা কৰিছিলে নে নাই মানা কৰিছিলোঁ মানা কৰোঁতে তেওঁ কাটিয়ে থাকে আৰু যিহেতু আৰু এগৰাকী স্থানীয় ব্যক্তি আছে মই আপোনালোকৰ পৰা জানিম তেখেতৰ পৰা জানিব বিচাৰিম এই অবৈধ খনন কাৰ্যসূচী ইতিমধ্যে মই যিহেতু বন বিভাগৰ খবৰ ল'লোঁ কোনো ধৰণৰ ৰেভিনিউ নিদিয়ে এখেতসকলে চৰকাৰক কোনো ধৰণৰ চৰকাৰৰ লগত যোগাযোগ ব্যৱস্থা নাই উপায়ুক্তৰ লগত কোনো যোগাযোগ ব্যৱস্থা নাই কিন্তু এখেতসকলে কাণসাৰ নোহোৱাকৈ যিহেতু এনেদৰে অবৈধভাৱে খনন কাৰ্যসূচী চলিছে এখেতসকলে দুই এগৰাকী কোনোবা পৰ্টেল সাংবাদিকক মেনেজ কৰি এখেতসকলে এনেদৰে চলি আছে এই পৰিপ্ৰেক্ষিতত আপুনি এগৰাকী স্থায়ী বাসিন্দা হিচাপে যিহেতু গৰাখহনীয়া ইতিমধ্যে চৰকাৰে বিভিন্ন ধৰণৰ আঁচনি লৈছে আপোনালোকৰ বৰ বেয়াকৈ খান্দিছে কি ক'ব আপুনি এই ক্ষেত্ৰত
এতিয়া এই ঘটনাটো হৈছে এইটো বহুত বছৰৰ পৰা চলি আছে কিন্তু ইয়াত মানে খগেন ডেকা জড়িত আছে আৰু আগতে কেইবাজনো আছিলে আগতে আমি বহুত কমপ্লেইন কৰিছোঁ ফৰেষ্ট ডিপাৰ্টমেণ্টক কমপ্লেইন কৰিছোঁ আমি ৰাস্তা বন্ধ কৰি দিছোঁ কিন্তু দুদিনমান বন্ধ থাকে দুদিনমান বন্ধ থকাৰ পিছত আকৌ তেওঁলোকে কাক কেনেকৈ মেনেজ কৰে আমি নাজানো কিন্তু তাৰপিছত আকৌ আগৰ পৰিণত হয় আমি ইফালে ৰাস্তা আছিলে এইটো দলঙৰ সিপাৰে লৈছিলে আমি ৰাস্তাটো বন্ধ কৰি দিছে বন্ধ কৰি দিয়াৰ ফলত তেওঁলোকে নদী পুতি ইফালে ৰাস্তা উলিয়াই লৈছে খগেন ডেকাৰ ঘৰ আছে আপোনাৰ নদী সিপাৰে তেখেতৰ মাটি তেখেতে কাৰ কেনেকৈ মেনেজ কৰিছে মেনেজ কৰি আপোনাৰ ইফালেদি নদীৰ ওপৰেদি এইটো কোনো নিয়মে নাই য'ত নদীৰ ওপৰেদি নদী বন্ধ কৰি তাৰ ওপৰেদি গাড়ী চলোৱা গতিকে এই ক্ষেত্ৰত এটা ভাল মানে উপযুক্ত তদন্ত হ'ব লাগে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ওচৰত আপোনালোকে যিহেতু বন বিভাগত যিহেতু খবৰ দিছিলে আমাৰ দৰঙৰ যিহেতু খণ্ড বন বিষয়াৰ কাৰ্যালয় আছে তাতে খবৰ দিছিলে কিমান দিন হ'ল খবৰ দিয়া মইতো ইয়াত ধৰক বিশেষ কামত ব্যস্ত থাকোঁ মই কিন্তু যোৱা বছৰে বহুত কেইবাৰ কমপ্লেইন কৰা গৈছিলে তাৰপিছত তেখেতসকলে কি কয় তেওঁলোকে আহে দুজনমান মানুহ আহে অহাৰ পিছত দুদিনমান বন্ধ থাকে বন্ধ থকাৰ পিছত আকৌ একে কাম আকৌ চলি থাকে এনেকৈ চলি আছে আৰু এই ক্ষেত্ৰত কি ক'ব দাদা আপুনি কি ক'ব এগৰাকী আপুনি স্থায়ী ব্যক্তি আপোনালোকৰ জীৱনক লৈ হেতালি খেলিছে কি ক'ব তেওঁলোকক হাত দিলি নামানে এইটো আৰু নদীয়ে খান্দি লৈ যাব এইটো আমি গৃহস্থও দুটা পইচা পাক আমিও দুটা পইচা পাওঁ সেইবুলি মানে কাটিয়ে গৰাখহনীয়া হৈ আছে ইতিমধ্যে গৰাটো ক্ৰমান্বয়ে গৈ আছে ইহঁতৰ খনন কাৰ্যসূচীৰ বাবে এইটো কোনো মা বাপ নোহোৱাকৈ খান্দিছে এতিয়া তেওঁলোককতো আমি জোৰ কৰি কিবা কৰিব নোৱাৰোঁ হয়নে সেইকাৰণে মুখেদি যিখিনি পাৰোঁ সেইখিনি কওঁ নামানে আৰু কি কৰিম ইতিমধ্যে তেখেতসকলে যিহেতু দাবী উত্থাপন কৰিছে আৰু মই ইতিমধ্যে যিহেতু বন বিষয়াৰ লগত পোনপটীয়াকৈ কথা পাতিম মোবাইলত তেখেতকৰ অন কেমেৰা তেখেতৰ লগত কথা পাতিম তেখেতে এই বিষয়ে অৱগত হয় নে নহয় জন দাস ডাঙৰীয়া নেকি নমস্কাৰ ডাঙৰীয়া নমস্কাৰ চাহ খাই আছিলোঁ আচ্ছা মই আপোনাৰ এটা নৈপৰীয়া অঞ্চলত আছোঁ মঙলদৈৰ এই চপাই অধমাপাৰাৰ নিকটৱৰ্তী অঞ্চল ইফালে লংকাপুৰী বুলি কয় হয় চপাই অধমাপাৰাৰ ওচৰতে লংকাপুৰী চপাই পাৰ হৈ এই অঞ্চলটোত বৰ এই আপোনাৰ খগেন ডেকা নামৰ এজন ভূমাফিয়াই বৰ বেয়াকৈ অবৈধভাৱে খনন কাৰ্যসূচী এটা চলাইছে আৰু নদীটো হয় যাবই ওলাইছো হা হয় মানে মই যাম এতিয়া আপোনাৰ এই হেৰিত দলগাঁও আচ্ছা হয় দলগাঁৱৰ পৰা আহোঁতে সেইটো চাইডতে হয় না নাই এইটো আপোনাৰ এইটো মঙলদৈ ভুটীয়াচাং পথৰ নিচেই কাষতে এই আপোনাৰ যিহেতু চপাই বুলি কয় জেগাটো হয় কওকচোন ইয়াতে খগেন ডেকা তেখেতৰ নাম হয় খগেন ডেকা আচলতে কি হয় নদীটো ইমান ইলিগেলি ইমান বেয়াকৈ খান্দিছে ইয়াৰে আচলতে কিছুমান সাধাৰণ ঘাটি খোৱা লোকৰ এখন বসতিপূৰ্ণ অঞ্চল ইয়াতে মানুহৰ যথেষ্ট ম্যাদী মাটিৰ ঘৰ আছে আৰু কিছুমান আপোনাৰ ৰিজাৰ্ভত দিয়া মাটিও আছে কিন্তু এই মানুহবিলাকৰ জীৱনক লৈ হেতালি খেলি তেখেতসকলে ইমান বেয়াকৈ নদীটো খান্দিছে এটা খান্দাৰো এটা ছিষ্টেম থাকে ইলিগেলি খান্দিছে সিহঁতে কোনো এইটো চাগে চৰকাৰত কোনো ধৰণৰ ৰেভিনিউ দিছে নিদিছে নাজানো গোটেই টোটেল ফেক্টটো মই যিমান দূৰ সম্ভৱ জানো ইলিগেল আৰু এনেদৰে তেখেতসকলে ইমান হয় নদীত মাইনিং দিয়া নাই ইলিগেলি তেখেতসকলে খান্দি আছে গতিকে ইয়াতে বোলে এখেতসকলে কেতিয়াবা কমপ্লেইন কৰে স্থানীয় ৰাইজে তাতে আকৌ ফৰেষ্টৰ মানুহ বোলে কোনোবা আহি দুই এদিন বন্ধ থকাৰ পিছত বোলে আকৌ ষ্টাৰ্ট হয় এতিয়া কেনেকৈ কি ছিষ্টেমত ষ্টাৰ্ট হয় গোটেই বস্তুটো গম পোৱা নাযায় কাৰণ আপোনাক এইটো কাইণ্ডলি ৰিকুৱেষ্ট এইটো যদি কোনো অথৰাইজড নাই তেতিয়া এটা এই মানুহখিনিৰ জীৱনক লৈ যিহেতু হেতালি খেলি আছে কাৰণ বাঢ়নি পানীত বহুত কেইখন ঘৰ জাহ গ'ল মানে নদীটো বেলেগ ফালে হেৰি কৰিছে আৰু আপুনি আহিলে গম পাব মানে আপোনাৰ নিজৰে দুখ লাগিব ইমান বেয়াকৈ খান্দিছে এই বহুত নদী খান্দে কিন্তু খান্দাৰো এটা ছিষ্টেম থাকেতো নদীটোৰ তলত হয় মই গৈ আপোনাৰ ফোন নাম্বাৰটো মই নোট কৰি লওঁ হয় গতিকে মই আহিলোঁ ইয়াৰ স্থানীয় কিছুমান শিক্ষিত মানুহে মোক ক'লে যে ইয়াতে আমাৰ কাৰোবাক ক'লো নিউজৰ কোনেও হেৰি নকৰে এতিয়াতো বানপানীৰ ছিজন আহি আছে আমাৰ বৰ বেয়া হ'ব কথাটো আপুনি কাইণ্ডলি এইটো অকণমান চাই দিব মই যোৱাকালি আহিলোঁ আহি গোটেই বস্তুখিনি মই চালোঁ তাৰপিছত আজি স্থানীয় হয় কওক ট্ৰেক্টৰ চলি আছে নে ডাম্পাৰ চলি আছে ট্ৰেক্টৰ ডাম্পাৰ চাগে পিছবেলা আহে এতিয়ালৈতো প্ৰেজেণ্ট আমাৰ সন্মুখতে ট্ৰেক্টৰ আছেই ঠিক আছে বাৰু মই কিন্তু 10টা বজাত এই আপোনাৰ দলগাঁও পিছিয়ে দলগাঁও পিছি তাতে প্ৰগ্ৰাম এটা দিছে আমি এটা যাব লাগে চাহ তাহ খাই হয় তাৰ পৰা আহি ডাইৰেক্ট তাত যাম চপাই
সবাইত গৈ আপোনাক অলপ দিগদাৰ দি ফোন কৰিম এটা হয় হয় নিশ্চয় নিশ্চয় এইখিনি একজেক্ট জেগাটো হ'ল আপোনাৰ লংকাপুৰী বুলি কয় আপোনাৰ এই যিটো আপোনাৰ ব্ৰিলিয়েণ্ট একাডেমি আছে ব্ৰিলিয়েণ্ট একাডেমিৰ কাষৰ যিটো ৰাস্তাৰে সোমাই আহিছে সেই ৰাস্তাটোৰ লংকাপুৰী বিলিয়ান হয় লংকাপুৰী নাপাওঁতে চফাই মেইন ৰোডৰ ছাইডতে আছে নিউ ব্ৰিলিয়েণ্ট একাডেমিৰ কাষেৰে এটা আপোনাৰ ব্লকৰ ৰাস্তা এটা সোমাই আহিছে বহলকৈ সিফালে আহি এখন পকাৰ দলং পায় পকাৰ দলঙৰ মূৰেৰে যিটো ৰাস্তা নৈপৰীয়া মাথাউৰি টাইপত ৰাস্তা এটা আহিছে সেই ৰাস্তাটোৰে আপুনি সোমাই দিলে গোটেই ছবিখন দেখা পাব ঠিক আছে সোমাই দি কিনে না হয় 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 ঠিক আছে মই লিখি লৈছো হয় হয় 1.5 ঘণ্টা দেৰি হলে আমি যাম এটাতে চিন্তা হয় হয় নিশ্চয় আপুনি আহি অকমান এটা বাজে হয় হয় নতুন আহিছো মই একদম হয় নাই মই গম পাওঁ ডিটেইলছটো মই ল'লোঁ আগৰ বিট অফিচাৰৰ কেনেকৈ কি চিষ্টেমত চলি আছিল বা কি চলিছিল মই আপোনাৰ বিষয়েও বাৰু খবৰ লৈছোঁ মই এতিয়ালৈ বেয়া পোৱা নাই আপোনাৰ যিখিনি পাইছোঁ মই ভালেই পাইছোঁ আপুনি কাইণ্ডলি এই মানুহখিনিৰ লগত অকণমান স্থানীয় মানুহখিনিৰ লগত কাইণ্ডলি অকণমান এই কথা পাতি পেলাই ইহঁতৰ প্ৰব্লেমটো এবাৰ বুজ ল'ব দাদা যাম দিয়ক বেয়া কাম কিয় কৰিব দিম হয় হয় আৰু আমাক পইচা নালাগে নহয় আমি পইচা বিচাৰাও নাই কোনোবা যদি আমাৰ জড়িত আছে অট'মেটিক ধৰা পৰি যাব তাতে হয় আমাৰ যদি কোনোবা জড়িত আছে হয় ইয়াৰ নামটো তাতে কৈ দিব হয় আৰু আমি ট্ৰেক্টৰ ধৰিলে ওলাই কৰিব নহয় কোনে পইচা লৈ আছে কোনে লোৱা নাই হয় যদি পইচা লৈ আছে মই নাজানো মিছা হয় গ'লে গম ঠিক আছে হয় দিয়ক থেংক ইউ বাৰু মই আপোনাক আমনি কৰিলোঁ আপুনি কাইণ্ডলি এইটো অকণমান চাই দিব ছাৰ ঠিক হয় থেংক ইউ ইতিমধ্যে যিহেতু মই খণ্ড বন বিষয়াৰ লগত কথা পাতিলোঁ আচলতে এইটো এটা আঞ্চলিক ৰঙীয়া বনাঞ্চলিক বিষয়াৰ অধীনত যিহেতু বন বিষয়াৰ অধীনত পৰে আৰু ইয়াতে যিহেতু মঙলদৈত হেবাৰঘাটত খণ্ড বন বিষয়াৰ কাৰ্যালয় আছে আৰু খণ্ড বন বিষয়া এগৰাকী নতুনকৈ যিহেতু ইয়াতে নিয়োজিত হৈছে পূৰ্বৰজনে বিভিন্ন ধৰণৰ জালিয়াতি কৰি পেলাই ইয়াৰ পৰা যিহেতু বিদায় লৈছে আৰু এগৰাকী নতুন বন বিষয়া আহিছে আৰু নতুন বন বিষয়াজনৰ যিমান দূৰ সম্ভৱ আমি জানো তেখেতে ক্ষিপ্ৰতাৰে এই তদন্ত অব্যাহত ৰাখিব আৰু এই স্থানীয় লোকসকলৰ সৈতে যিহেতু আমি কথা পাতিলোঁ আৰু যিহেতু চৰজমিন তদন্তৰ অধীনত যি মঙলদৈ অধীনত যিহেতু ব্যাপক বন বিভাগৰ অধীনত যিহেতু দুৰ্নীতি দস্তাবেজ আমি দাঙি ধৰিবলৈ চেষ্টা কৰিছোঁ যিহেতু আমি দুৰ্নীতি চলি আছে বুলি গম পাইছোঁ নাজানো কিমান দূৰ সত্য কোন কেনেকৈ মেনেজ আছে কিন্তু যিহেতু জন দাস ডাঙৰীয়াই যিহেতু খণ্ড বন বিষয়ে আমাক আশ্বাস দিছে আহিব আৰু পৰ্যবেক্ষণ কৰিব এই স্থানীয় ৰাইজৰ সৈতে কথা পাতিব এই নৈটোৰ বিষয়ে সম্পূৰ্ণ জানিব তাৰ সম্পূৰ্ণ তথ্য জানিব বিচাৰিছোঁ আপোনালোকক আমি ফ'কাছ ভিজন নিউজৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে সহযোগিতা আগবঢ়াৰ বাবে আপোনালোকে সকলোৱে মাৰ বান্ধি থিয় দিয়ক চৰকাৰ বিৰোধী এনেদৰে যিহেতু অবৈধ খনন কাৰ্যসূচী আপোনালোকৰ যথেষ্টখিনি প্ৰব্লেম হ'ব কাৰণ এনেদৰে মাথাউৰি কাটিছে আপোনালোকৰ বানপানীৰ সময়ত বিভিন্ন ধৰণৰ মানুহে ধৰ্ণা দিয়ে প্ৰতিবাদ কৰে চৰকাৰে বিভিন্ন ধৰণৰ আঁচনি বিচাৰে কিন্তু এনেদৰে কিছুমান ব্যাপক দুৰ্নীতি বিষয়া বা দুৰ্নীতিগ্ৰস্ত এনেদৰে কিছু ভূমাফিয়াৰ খনন কাৰ্যসূচীৰে এনেদৰে বানপানীৰ সৃষ্টি হয় বাঢ়নি পানীৰ সৃষ্টি হয় আৰু মানুহবোৰ দুৰ্ভোগ ভুগিবলগীয়া হয় ধন্যবাদ হয় আপোনালোকে চাইছে ফ'কাছ ভিজন নিউজৰ এক্সক্লুচিভ গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট মই জজ জিচাং শইকীয়া নিউজ আছোঁ আপোনালোকৰ সৈতে আপোনালোকে চাই থাকিব ফ'কাছ ভিজন নিউজ অসম নৰ্থ ইষ্ট